মইতো ডিফেমেশ্যন কেছ দিমে উপায় নাই মইতো ডিফেমেশ্যন কেছ দিমে উপায় নাই আৰু তেখেতসকলে মই ডিফেমেশ্যন কেছ দিলে তেখেতে যুঁজিব পাৰিব না প্ৰমাণ দিব পাৰিব না এই দুইজনমান মানুহ মই থেংক ইউ দিলোঁ কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে না পোৱা নাই কোৰ্টত বা চেলেঞ্জ কৰিব পাৰিব না নাই তুমি সন্দেহ কৰিছোঁ মইতো ডিফেমেশ্যন কেছ দিমে উপায় নাই खानस्रि जावनायाव जिबौ ओंखारनाय सिखावखौ नागिरनायाव सैतानखौ लोगो मोनबाय सिखावखौ होसोनायाव सैतानखौ लोगो मोननाय माने सुरक বিচাৰিছিলোঁ কিন্তু सैतानহে লগ পালে এতিয়া মোক বিচাৰিছোঁ কিন্তু প্ৰমোদ বৰকহে লগ পালে ইয়াতে बे लुबाय थानाय PCDC अफिसखौ सोर स्टप खालामखो नायदो नैबेनो लेखाया नकरिलियो आरो करि थाकिलियो आन्डार प्रोग्रेस चलियो गुटै काम स्तब्ध কৰিব লাগে বুলি प्रमोद बर डांगरे এইখন स्टेप प्रकाश কৰিছে बियो रायजोनि ओनसोलनि सम्पति नङामोन ना बिक्रम दैमारी राइजर ना प्रमोद बरर ना हाग्रामा महिलारी एखनतो राइजरे सम्पत्ति আছে কিন্তু राइजोए বিচাৰিছে একৰ ঘৰটো হক दानिया बुंदो जाय बिथांमोना बेयाव फैनानै खोथा बुंफैदोंमोन रायजोनो मोनथि होदो बे एसेबां समायना लुबाय थानाय न'खौ सोर बन्द खालामखो এইখন ঘৰ বনাই আছিলো আমি কিন্তু এই বনাই থকা ঘৰটো প্ৰমোদ বৰ ডাঙৰীয়াই স্তব্ধ কৰিব লাগে বুলি চিঠি প্ৰেৰণ কৰিছে सोंदो UPPL नि दैदेनगिरि आरो प्रमोद बरनाव जोंनि जौगानायनि नेरसोना बबेयाव এতিয়া এই মানুহবিলাকে সুধিব পাৰিব না প্ৰমোদ বৰ ডাঙৰীয়াক যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে আপুনি गोजौआव मुजुयोब्ला गावनावनो नांफिनो बेनो बिनि फोरमान एतो राइजरे सम्पत्ति আছিল এতে পইচা ধৰা আছিল এক পইচা আজিলৈকে আমি পোৱা নাই এই যিবিলাকে ইয়াতে নিউজ বনাইছে তেখেতসকলে হিচাপ দিবা পাৰিব না মোক মই যে পইচা লৈছে बे बाथ्राखौ बुंदों अल BTC कन्ट्रेक्टर एसोसिएशननि गाहाय नेहाथारि बिक्रम दैमारी যোৱাকালি মই এইখন BCDC অফিচক লৈ নিউজ কৰা দেখা পাইছিল আজি ইয়াৰ উত্তৰটো দিবলৈ বহুত ভাল পাম কাৰণ যেটো উত্তৰ দিম এই উত্তৰৰ ৰিএকচন বহুত ভাল হ'ব ভালে কৰিছে যে সকলে ইয়াতে আহি এইখন আধৰা কাম ৰাইজৰ আগত দেখাই দিলে ইয়াৰ ক্ৰিমিনেল কোন আৰু কোনে এইটো আধৰা কৰি ৰাখিছে ইয়াৰ উত্তৰটো মই ৰাইজৰ আগত দিবই লাগিব বহুত ভালকে উত্তৰ দিবৰ কাৰণে সুযোগ পালো তেখেতসকলে কৈছে এইখন ঘৰ BCDC ইমান সুন্দৰ ঘৰ বনাই আছিল কিন্তু আচানক কিয় স্তব্ধ হ'ল ইয়াৰ কাৰণটো কোন বিক্ৰম दैमारी এইখন ঘৰ কিয় বনাব পৰা নাই কিয় স্তব্ধ কৰিল কিয় কৰাপচন কৰিল পইচা উলাই ফলে নিশ্চয় এই কামটো কৰা নাই বুলি তেখেতসকলে মিডিয়াৰ আগত কৈছে এতিয়া ইয়াৰ উত্তৰটো হ'ল এইখন ঘৰ কিয় হোৱা নাই ইমান ধুনিয়া ঘৰ বনাই থকা কাম প্ৰগ্ৰেছ হৈ থকাটো কোনে স্তব্ধ কৰিলে এতিয়া ৰাইজে শুনক জুৱা 2021 চনৰ 20 ছেপ্টেম্বৰ আপোনালোকৰ মিডিয়াৰ আগত মই দি দিম 20 ছেপ্টেম্বৰত প্ৰমোদ বৰ চৰকাৰে এখন চিঠি প্ৰেৰণ কৰে সকলো গোটেই যিমানখিনি ব্লক আছে কিমান যিমানখিনি অফিচ আছে এনেকুৱা চিঠি পঠালে যে ফিফ ফাইনেন্সৰ যিমানখিনি কাম কৰা আছে নকৰিলেও আৰু কৰি থাকিলেও আন্ডাৰ প্ৰগ্ৰেছ চলিয়ে গোটেই কাম স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বৰ ডাঙৰে এইখন ষ্টেপ প্ৰকাশ কৰিছে ইয়াতে লিখা আছে ৰিগাৰ্ডিং ডিসকন্টিনিউ দা প্ৰজেক্ট দা প্ৰজেক্ট আন্ডাৰ ফিফ ফাইনেন্স কমিশ্যন এইখন ঘৰ বনাই আছিলোঁ আমি কিন্তু এই বনাই থকা ঘৰটো প্ৰমোদ বৰ ডাঙৰীয়াই স্তব্ধ কৰিব লাগে বুলি চিঠি প্ৰেৰণ কৰিছে এই কাগজে যেটো কৈছে মই হিটোৱে কম বনাই ফলে ক'ব নোৱাৰো ডাইলট বাজি দিব নোৱাৰে
এতিয়া যিবিলাকে ইয়াতে আহি নিউজ কৰিছিলে তেখেতসকলে এই UPPL লিডাৰবিলাকক সুধিব পাৰিবনে এইখন ঘৰ বনাই থকা ঘৰক কিয় স্তব্ধ কৰিলে কিয় আপুনি চিঠি প্ৰেৰণ কৰিলে যে ব্লকবিলাকত DRD বিলাকত CSD বিলাকত কিয় চিঠি প্ৰেৰণ কৰিলে যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি কিয় চিঠি পঠাইছে এই ৰাইজৰ না প্ৰমোদ বড়োৰ না হাগ্ৰামা মহিলাৰী এইখনতো ৰাইজৰে সম্পত্তি আছিল কিন্তু ৰাইজে বিচাৰিছে এইখন ঘৰটো হওক যিবিলাকে ইয়াতে নিউজ বনাব আহিছিল তেখেতসকলো ভাবিছে যে এই ঘৰখন হওক কিন্তু এই ঘৰখন স্তব্ধ কৰা ব্যক্তিজন প্ৰমোদ বড়ো এতিয়া এই মানুহবিলাকে সুধিব পাৰিবনে প্ৰমোদ বড়ো ডাঙৰীয়াক যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে আপুনি এইটো ৰাইজৰে সম্পত্তি আছিল ইয়াতে পইচা ধৰা আছিল এক পইচা আজিলৈকে আমি পোৱা নাই এই যিবিলাকে ইয়াতে নিউজ বনাইছে তেখেতসকলে হিচাপ দিব পাৰিব না মোক মই যে পইচা লৈছে আৰু তেখেতসকলে মই ডিফেমেশ্যন কেছ দিলে তেখেতসকলে যুঁজিব পাৰিব না প্ৰমাণ দিব পাৰিব না তেখেতসকলে এই যে যোনে ভিডিঅ' কৰিছে হা কাৰোবাৰ পৰা লাখ টকা আনি ফালে মই বিক্ৰমৰ এগেইনষ্টত নিউজ বনাম আপুনি কিমান পইচা দিব নিশ্চয় কাৰোবাৰ আগত কৈছে এই কোৱা মানুহজন কিমান পাইছে মই নাজানো ভিডিঅ' কৰা মানুহজন কিমান পাইছে মই নাজানো মই এইবোৰ কথা গোটেই ক'লে আপোনালোকে দুখ লাগিব কিন্তু চাওক এবাৰে এই কাগজটো মই দি যাম UPPLৰ কোনোবা নেতাই এই গাঁৱৰ যদি ইলেকশ্যনৰ মাজত আহে ইলেকশ্যনৰ কথা ক'বলৈ আহে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বড়োক আৰু প্ৰমোদ বড়োৰ সদস্যবিলাক আপোনালোকে ক'ব লাগিব এতিয়া মজা হৈছে না এই ঘৰখন কোনে স্তব্ধ কৰিছে দুইটা লেটাৰ পঠাইছে এইখন আৰু এইখন আপোনালোকৰ মাজত এই লেটাৰটো মই দিছোঁ বড়ো ভাষাত এনেকুৱা কোৱা আছে सिखावखौ होसोनायाव सैतानखौ लोगो मोननाय माने सुरक বিচাৰিছিলোঁ কিন্তু सैतानহে লগ পালে এতিয়া মোক বিচাৰিছোঁ কিন্তু প্ৰমোদ বড়োকহে লগ পালে ইয়াতে মোক ইয়াতে বিচাৰি আহিছিল তেখেতসকলে ৰাইজৰ আগত মোক সুধিবলৈ আহিছিল হা মোক ৰাইজৰ আগত আনিবলৈ তেখেতসকলে চেষ্টা কৰিছিল এতিয়া প্ৰমোদ বড়োহে ৰাইজৰ আগত আহিব লাগিব এইখন চিঠি চাওক ৰাইজবিলাকে এইখন কথা ক'লোঁ এতিয়া নতুনকৈ BCDC বনাইছে ভালকৈ চাওক ভালকৈ বনাওক এই আমাৰ নজৰত আহি গ'ল এই ভাল হ'ব না নাই ইয়াৰ হিচাপ দিব লাগিব হা বেছি কথা নকওঁ ৰাইজে জানিল মাত্ৰ এইখন ঘৰ স্তব্ধ কৰা নাই হাজাৰটা কাম প্ৰমোদ বড়োৱে উন্নয়ন স্তব্ধ কৰিছে এইখন লেটাৰ একটা লেটাৰ দি এতিয়া উন্নয়নৰ নমুনা না BTC ধ্বংস হোৱাৰ নমুনা বুজি পাইছে না এইখন চিঠি মই মিছা কথা ক'ব নোৱাৰোঁ আণ্টি হা এই কাকছে যিটো কৈছে সেইটোৱে কৈছোঁ মই বিৰাট সুযোগ পালোঁ যে এই ঘৰ ইয়াতে আহি ফালে নিউজ বনাব পোৱাৰ কাৰণে এই সুযোগ মই পোৱা নাছিলোঁ কিন্তু এই দুইজনমান মানুহে কি যে ক'ত পৰা আহি এনেকুৱা সুযোগ দিলে প্ৰমোদ বড়ো হা মিছলীয়া আৰু স্তব্ধ কৰা উন্নয়নৰ স্তব্ধ কৰাৰ নমুনা আজি মই যুক্তি দি আপোনালোকক অৱগত কৰিব পাৰিলোঁ থেংক ইউ এই দুইজনমান মানুহ মই থেংক ইউ দিলোঁ কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে নাই পোৱা নাই কোৰ্টত বা চেলেঞ্জ কৰিব পাৰিব না নাই তুমি সন্দেহ কৰিছোঁ মইতো ডিফেমেশ্যন কেছ দিমেই উপায় নাই কাৰণ বিল একটাও আজি আমি পোৱা নাই আৰু এইখন ঘৰ বনাব নালাগে বুলি চিঠি প্ৰেৰণ কৰিছে বাছ খেলা শেষ না থেংক ইউ কি হে দেও ফুলৰ খেতি দেখোন ধুনীয়া হৈছে পিছে মাটিডোখৰ নিজৰ হ'লনে নাই মানে এই মানে মাটিৰ পটা পাইছানে নাই ক'ত মাটি পটা দিবহে ইয়াত এখন মৰা হাঁহক পাতি পাৰি হগোৱাৰ নিচিনা কথা হ'ল পটা দিম বুলি ফাঁকি মাৰি ৰঞ্জিকি ৰজা হ'ল এইবাৰ নহ'ব একেবাৰে নহ'ব বুজিছা ফাঁকিবাজৰ ফাঁক ফুক আৰু নচলিব ফাঁকিদাৰক ৰুধিবলৈ জনতাই BPFক ভোট দিব BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম